Hello students, welcome back to our YouTube channel. আজি আমি ভিডিঅ'টোত আলোচনা কৰিম প্ৰি ফাইনেলত হৈ যোৱা কিছুমান কোৱেশ্চন পেপাৰৰ বিষয়ে যেটো MCQ বেসড কোৱেশ্চন পেপাৰৰ 45টা কোৱেশ্চন এই বছৰ দিয়ে যেটো কথা আছে গতিকে আমাৰ হাতত আহি পৰিছে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ সায়েন্সৰ কোৱেশ্চন পেপাৰ গতিকে আমি আজি এই ভিডিঅ'টোত যি 45টা MCQ কোৱেশ্চন আহিছিল এইখিনি আমি আলোচনা কৰিম I hope এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই বছৰ ফাইনেল এক্সামটো তোমালোকৰ 39টা কোৱেশ্চন MCQ বেসড আহিব গতিকে পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰো Okay, so our first question to দিয়া আছে উখা লোৱাৰ সময়ত কি ধৰণৰ পৰিৱৰ্তন হয় সুধিছে যে আমি উখা লিখা যেটো লওঁ তাত কেনেকুৱা ধৰণৰ চেঞ্জটো দেখা যায় সো এইটো যেটো এটা সখনৰ এটা পাৰ্ট হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কেমিক্যাল চেঞ্জ বা ৰাসায়নিক পৰিৱৰ্তন ওকে সো নেক্সট কোৱেশ্চন টু সুধিছে যে এক্স পদাৰ্থটো দহনৰ পিছত বগা পাউডাৰ গুৰি পোৱা গ'ল তো এক্স টু কি হ'ব পাৰে তো তোমালোকে পাইছিলা মেগনেছিয়ামৰ পাউডাৰক দহন কৰি আমি বগা পাউডাৰ পাওঁ গতিকে কাৰেক্ট আনসাৰ ইজ অপচন সি মেগনেছিয়াম ওকে সো সুধিছে question number 3 সুধিছে যে lead nitrate plus potassium iodide which gives potassium nitrate and potassium iodide তো এই বিক্ৰিয়াটো কেনেকুৱা ধৰণৰ বিক্ৰিয়া সুধিছে সো যেহেতু তোমালোকে দেখিছা ইয়াত আয়নৰ বিনিময় হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আয়নৰ বিনিময় ক'ত ঘটে ইয়াত অপচন সি যেটো দিয়া আছে ডি অপসৰণ বিক্ৰিয়া okay so next question number 4 ইয়াত সুধিছে যে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে দ্ৰৱটোৰ pH হ'ব ইয়াৰ অপচনটো হ'ব আনসাৰটো হ'ব অপচন ডি 10 কিয় তোমালোকে এটা জানা যে যেতিয়া pH ৰ মানটো 10 হয় তেতিয়া এটো ক্ষাৰকে প্ৰকৃতিৰ হয় আৰু ক্ষাৰকে কি কৰে ৰঙা লিটমাছটো নীলা কৰে গতিকে কাৰেক্ট আনসাৰ ইজ 10 okay So next question আছে আমাৰ question number 5 ইয়াত সুধিছে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হৈছে এটো একেবাৰে সহজ আৰু কমন question mercury okay সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হৈছে mercury next question number 6 সুধিছে আয়নীয় যৌগবিলাক কিহত দ্ৰৱণীয় so আয়নীয় যৌগবিলাক আমি জানো যে পানীত দ্ৰৱণীয় okay next question number 7 দিয়া আছে যে এটা মৌল অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা যৌগটো উচ্চ উতলাংক হয় আৰু পানীত দ্ৰৱণীয় হয় মৌলটোৰ নাম কি তো মৌলটো হ'ব আমাৰ ক্যালসিয়ামে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ক্যালসিয়াম অক্সাইড বনাব আৰু এই ক্যালসিয়াম অক্সাইডৰ উচ্চ উতলাংকৰ থাকে আৰু ইয়াত কি হয় পানীটো এক আমি দ্ৰৱণীয় কৰিব পাৰো গতিকে কাৰেক্ট আনসাৰ হৈছে আমাৰ ক্যালসিয়াম ওকে নেক্সট কোৱেশ্চন নম্বৰ 8 question number 8 সুধিছে কাৰ্বনৰ যোজ্যতা কি মানে কেবাৰে সহজ কাৰ্বনৰ যোজ্যতা 4 অপচন ডি ইজ দা কাৰেক্ট আনসাৰ নেক্সট question number 9 সুধিছে সংকৃপ্ত হাইড্ৰকাৰ্বনৰ দহনত কি শিখা উৎপন্ন হয় তো আমি পাইছিলো যে সংকৃপ্ত হাইড্ৰকাৰ্বনৰ দহনত নীলা শিখা উৎপন্ন হয় গতিকে অপচন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট question number 10 সুধিছে যে জন্তুৰ চৰ্বিত কি থাকে তো জন্তুৰ চৰ্বিত কি থাকে স্যাচুৰেটেড কাৰ্বন চেইন মানে সংকৃপ্ত কার্বন শৃঙ্খল নে অসংকৃপ্ত কার্বন শৃঙ্খল নে বলয় কার্বন শৃঙ্খল নে হাগা কার্বন শৃঙ্খল তো আমি জানো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি আমাৰ জন্তুৰ চৰ্বিত থাকিব আমাৰ সংকৃপ্ত হাইড্ৰকাৰ্বনৰ শৃঙ্খল ওকে সো নেক্সট কোৱেশ্চন নম্বৰ 11 ইয়াত হৈছে আধুনিক প্ৰজাতিৰ তালিকাটো মন কৰা আধুনিক প্ৰজাতিৰ তালিকাটো কি কৈছে মন ইয়াত অকমান অসমত বাক্যটো ভাল লগা নাই লিখিছে কি which of the following forms the basis of the modern periodic table মানে আধুনিক পৰ্যায়বিধ তালিকাটো কিহৰ ভিত্তিত বনোৱা হৈছিল হেতু সুধিব বিচাৰিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব অপচন বি এটমিক নাম্বাৰ বা আমাৰ পাৰমাণৱিক সংখ্যা তো আমাৰ যিকিটা আধুনিক পৰ্যায়বিধ তালিকা যেটো বনাইছিল হেনৰি আৰু মজলে তাত পাৰমাণৱিক সংখ্যাৰ ওপৰত গুৰুত্ব দিছিল বাকি যি তিনজন বৈজ্ঞানিক আছিল তেওঁলোকে দিছিল পাৰমাণৱিক ভৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল গতিকে কাৰেক্ট আনসাৰ এইটো প্ৰশ্নৰ কাৰণে আধুনিক পৰ্যায়বিধ তালিকাটো কিহৰ ওপৰত ভিত্তি কৰি বনাইছে পাৰমাণৱিক সংখ্যাৰ ওপৰত ওকে সো নেক্সট question number 12 কি দিছে অক্সিজেন ফ্লোৰিন আৰু নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ হিচাপে তলৰ কোনটোৰ সঠিক ক্ৰম বুজিছে যে অক্সিজেন ফ্লোৰিন আৰু নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ হিচাপে কোনটো ক্ৰমটো শুদ্ধ হয় গতিকে ইয়াত অপচন বিলাক যদি আমি ভালকে চাওঁ তেনেহলে ইয়াত অপচনত যিখিনি দিয়া আছে ইয়াত অলপ ভুলকে দিয়া আছে কিয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব লাগিব কেনে ধৰণৰ নাইট্ৰজেনৰ আটাইতকৈ বেছি হ'ব ঠিক আছে এটো ঠিকে আছে তাৰ পিছত মাজত থাকিব লাগিব অক্সিজেন তাৰ পিছত ফ্লোৰিন থাকিব লাগিব আটাইতকৈ কমটো ফ্লোৰিনৰ হ'ব কিয় কাৰণ আমি জানো যে আধুনিক পৰ্যায়বিধ তালিকাৰ বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া আমি গতি কৰো তেতিয়া কি হয় হাতৰ পাৰমাণৱিক
ব্যাসাৰ্ধটো ক্ৰমান্বয়ে কমে গতিকে আমাৰ যেটো এটো নাইট্ৰজেনটো আছে নাইট্ৰজেনটো অক্সিজেনতকৈ আগৰ বৰ্গত আছে ঠিক আছে আৰু ফ্লোৰিনটো অক্সিজেনৰ পিছত আছে গতিকে অক্সিজেনটো মাজত হ'ব লাগিছিল আৰু ফ্লোৰিনটো ইয়াত হ'ব লাগিছিল ঠিক আছে লাষ্ট হ'ব লাগিছিল তেতিয়া অপচন এটো কাৰেক্ট হ'লেহেঁতেন গতিকে তোমালোকে এটো অপচনটো ভালদৰে চাবা পৰীক্ষাত নেক্সট আমাৰ কোৱেশ্চন আমি মুভ কৰো কোৱেশ্চন নম্বৰ 13 ওকে কোৱেশ্চন নম্বৰ 13 অলপ জুম আউট কৰি দিছো ওকে কোৱেশ্চন নম্বৰ 13 ত সুধিছে যে বৰ্গ সূত্ৰৰ মৌলবোৰক কোৱা হয় বৰ্গ সূত্ৰৰ মৌলবিলাকক কি কোৱা হয় আমি জানো হেলোজেন বুলি কোৱা হয় ওকে একেবাৰে সহজ প্ৰশ্ন নেক্সট সুধিছে কোৱেশ্চন নম্বৰ 14 ত সুধিছে এটা পৰমাণুৰ ইলেক্ট্ৰন বিন্যাস হল 282 মৌলটো কোনটো বৰ্গত থাকিব আমি ইয়াৰ ইলেক্ট্ৰন বিন্যাস চাই আমি ইয়াৰ অনুমান কৰিব পাৰো যে মৌল এটা কোনটো বৰ্গত থাকিব আমি সদায় চাও কি ইয়াৰ বহিতম কক্ষটো চাম বহিতম কক্ষত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে যদি দুটা ইলেক্ট্ৰন আছে তেনেহলে এই মৌলটো দ্বিতীয় বৰ্গত থাকিব যদি তিনটা ইলেক্ট্ৰন থাকে তেনেহলে আমি 3 লগত আমি 10 প্লাস কৰি দিম তেতিয়া 13 নম্বৰ বৰ্গত হ'ব ওকে সো ইয়াত যেহেতু 2 আছে তো গতিকে আমাৰ দ্বিতীয় বৰ্গত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 15 সুধিছে যেতিয়া চাউল পানীত অলপ আয়োডিন দ্ৰব্য মিলোৱা হয় তেতিয়া চাউল পানীৰ বৰণটো নীলা হয় তেনে চাউলৰ পানীত কি থাকে মানে সুধিছে এটা চাউলৰ পানীত যেতিয়া আয়োডিন দ্ৰব্য মিলাইছিলে তেতিয়া এই চাউলৰ পানীৰ বৰণটো নীলা হৈ পৰিলে হেই চাউলত কি আছিল চাউল পানীত কি আছিল তাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সাৰ্চ আছিলে ওকে নেক্সট কোৱেশ্চন নম্বৰ 6 সুধিছে তলৰ কোনটো শুদ্ধ ৰাসায়নিক সমীকৰণ য'ত উদ্ভিদৰ কাৰণে গ্লুকোজ প্ৰস্তুত কৰে মানে সুধিছে যে তলত দিয়া কোনটো হৈছে আমাৰ হালুক সংশ্লেষণৰ বিক্ৰিয়া ওকে অপচন সি টো হ'ব অপচন সি টো কি হ'ব ইয়াত দিছে 6 কাৰ্বন ডাই অক্সাইড এণ্ড 12 ওয়াটাৰ ক্লোৰোফিল সানলাইটৰ প্ৰেজেন্সত গ্লুকোজ বনাইছে সত্য অক্সিজেন এইটো এই অপচন বি টো অপচন সি টো হ'ব কাৰেক্ট আনসাৰ okay so next question number 17 ইয়াত সুধিছে অবাত শ্বসন প্ৰক্ৰিয়াত বৈশিষ্ট্য হল মানে অবাত শ্বসনত কি থাকিব অবাত শ্বসনত কি হয় সুধিছে okay so option যদি ভালকে চাও the presence of oxygen to উপস্থিত হবই নোৱাৰে অবাত শ্বসনটো okay release of carbon dioxide এটো হ'ব পাৰে carbon dioxide release হ'ব পাৰে এটো কাৰেক্ট আছে তাৰ পিছত release of energy to হ'বই যদি শ্বসন হৈছে আৰু release of lactic acid এটো শুদ্ধ হ'ব গটিকে 2 3 4 শুদ্ধ থকা অপচনটো কোন আছে অপচন সি আছে গটিকে অপচন সি ইজ দা কারেক্ট আনসার নেক্সট কোৱেশ্চন নম্বৰ 18 ত সুধিছে চিত্ৰটি মানুহৰ ৰেচন তন্ত্ৰ এইটো চিত্ৰ দিয়া আছে এই চিত্ৰটো আমাৰ ৰেচন তন্ত্ৰ ইয়াত কি সুধিছে চাও ইট প্ৰডিউসেস ইউৰিন মানে মূত্ৰ উৎপন্ন কৰে তেজৰ পৰা উপজাত পদাৰ্থ সেকি বাহিলে কৰে এটোতো হ'ব নোৱাৰে এটো কিডনিৰ কাম কিডনিটো একচুয়ালি ৰেচন তন্ত্ৰৰে অংগ হয় গতিকে এটো ইয়াৰ ভিতৰতে পৰিব মূত্ৰ উৎপাদন কৰে বাৰু তাৰ পিছত মূত্ৰ সংৰক্ষণ কৰে আৰু মূত্ৰ নিষ্কাশন পুৰলাই ইয়াত কিবা ভুলকে লিখা আছে মানে এটো মূত্ৰ কি কৰিব এটো সংৰক্ষণ কৰিব আৰু বিক্কৰ পৰা মূত্ৰ বাহিৰ কৰি দিয়ে এটো হয় গটিকে ইয়াৰ অপচন কিনি অলপ গটিকেটা শুদ্ধই দেখা আছে ঠিক আছে তো ইয়াত প্ৰশ্নটো অলপ খেলিমেলি লাগিছে অলপ ভালকে দিয়া নহল গটিকে এটো আমি এতিয়া ডিসকাস নকৰো নেক্সট আমি মুভ কৰো কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 ত সুধিছে উদ্ভিদৰ কোনটো কলাৰ দ্বাৰা পানী আৰু খনিজ পদাৰ্থ হিপাৰ পৰা পাতলৈ পৰিবহন কৰে মানে উদ্ভিদৰ কোনটো কলাৰ দ্বাৰা পানী আৰু খনিজ পদাৰ্থ হিপাৰ পৰা পাতলৈ পৰিবহন হয় তো এটো আমি পাইছিলো জাইলেম আৰু ফ্লোয়েম কলাৰ বিষয়ে আমি পাইছিলো তাৰে ভিতৰত আমাৰ জাইলেম কলাটোৱে কি কৰে পানী আৰু খনিজ পদাৰ্থটো পৰিবহন কৰে গতিকে অপচন এ ইজ দা কারেক্ট আনসার নেক্সট কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 কি সুধিছে যে সকলো অংগৰ বৃদ্ধি কোনটো গ্ৰন্থিৰ সহায়ত উৎপন্ন হয় তো ইয়াৰ কারেক্ট আনসাৰটো হৈছে পিটুইটাৰি গ্ল্যান্ড আমাৰ অপচন এ পিটুইটাৰি গ্ৰন্থিৰ দ্বাৰা পিটুইটাৰি গ্ৰন্থিটোৱে কি কৰে সকলো গ্ৰন্থিৰ বৃদ্ধিৰ কাৰণে উদ্দীপনা যোগায় গতিকে নেক্সট কোৱেশ্চন নম্বৰ 21 টো আমি আলোচনা কৰো 21 টোত কৈছে গছৰ ফল ক'ত উৎপন্ন হয় তো গছৰ ফলটো ক'ৰ পৰা উৎপন্ন হয় তো অপচন সি ওভেৰি বা ডিম্বাশয়ৰ পৰা নেক্সট কোৱেশ্চন হাইড্ৰা ইষ্ট স্পাইৰোগাইৰা এমিবাৰ কাৰণে তলত দিয়া কোনটো মিল আছে মানে এই গুটেকেটা কি মিল আছে হিয়তি এককোষী হিয়তি বহুকোষী অজন প্ৰজননৰ জন্ম গুণ এইটো হৈছে গুটেকেটা অজন প্ৰজননৰ উদাহৰণ মানে হাইড্ৰা ইষ্ট এই গুটেখিনি অজন প্ৰজননৰ দ্বাৰা জন্ম হয়
ওকে নেক্সট কুৱেশ্যনত চাওঁ আমি ইয়াত সুধিছে আংগিক বিস্তাৰৰ ক্ষেত্ৰত নতুন উদ্ভিদৰ উৎপত্তিৰ বাবে কি কি ক'ৰ পৰা হ'ব পাৰে ৰুট ষ্টেম এণ্ড ফ্লাৱাৰ সুধিছে যে শিপা কাণ্ড আৰু ফুল এইটোতো নহয় নেক্সট অপশ্যনত দিয়া আছে শিপা কাণ্ড আৰু বীজ এইটো নহয় এইটো নহ'ব নেক্সট দিয়া আছে ৰুট ষ্টেম এইটো হ'ব ওকে শিপা কাণ্ড আৰু পাতটো শুদ্ধ উত্তৰ হ'ব ওকে চ' নেক্সট কুৱেশ্যন নম্বৰ 25 আমি মুভ কৰোঁ সুধিছে ইয়াত যদি ঘূৰণীয়া সেউজীয়া মটৰ বীজ কেপিটেল আৰ স্মল y এইটো জিনটো এনেকে ধৰণৰ আছে বুলি কৈছে আৰু খুতুৰা হালধীয়া মটৰ বীজ স্মল r কেপিটেল Y সংমিশ্ৰিত চৰিত্ৰ বীজ উৎপন্ন কৰে F1 তো এই দুটা যদি জিন থকা দুটা মটৰ মাহৰ বীজ যদি আমি সংমিশ্ৰণ কৰো তেনে F1 জেনাৰেশ্যনত কি হ'ব তোমালোকে পাইছিলা ধুনীয়াকে যে ৰাউণ্ড এণ্ড য়েলো মানে ঘূৰণীয়া আৰু হালধীয়া হ'ব কাৰণ F1 জেনাৰেশ্যনত সদায় কি হয় ডমিনেণ্ট কেৰেক্টাৰ মানে যিবিলাক চৰিত্ৰসমূহ কি থাকে ডমিনেণ্ট থাকে সেইখিনি চৰিত্ৰ কি হয় F1 জেনাৰেশ্যনত প্ৰকাশ পায় ওকে সো নেক্সট কুৱেশ্যন নম্বৰ 25 ইয়াত সুধিছে মেণ্ডেলৰ মতে কি নিৰ্দিষ্ট উত্তৰাধিকাৰৰ কাৰণে দায়ী হয় মানে মেণ্ডেলৰ হিচাপত মানে যিটো আমাৰ চৰিত্ৰবিলাক যে ট্ৰান্সফাৰ হয় ওকে তো ইনহেৰিটেন্সত যেতিয়া চৰিত্ৰবিলাক ট্ৰান্সফাৰ হয় হেৰিৰ পৰা পিতৃ মাতৃৰ পৰা কোনটো দায়ী হয় তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জিন নেক্সট কুৱেশ্যন নম্বৰ 26 সুধিছে ফসিল হেল্প জীৱাশ্মই সহায় কৰে বোলে কিহত টু ষ্টাডি ইভলিউশ্যন এটাতো কাৰেক্ট হয় টু আণ্ডাৰষ্টেণ্ড ক্লাইমেট কণ্ডিশ্যন ইন পাছ এইটো শুদ্ধ হ'ব পাৰে ফৰ হায়াৰকি অফ অৰ্গেনিজম মানে জীৱৰ একোটা ক্ৰমৰ বিভাজন পূৰ্বৰ পৰিৱেশৰ অধ্যয়নটো শুদ্ধ আছে বিৱৰ্তনৰ বিষয়ত এইটো শুদ্ধ আছে এইটো জীৱৰ একোটা ক্ৰমৰ বিভাজন মানে এইটো শুদ্ধ হ'ব লাগে তো ইয়াত গোটেইকেইটা তিনিটা শুদ্ধ থকা অপশ্যনটো আছে চি ওকে চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ওকে নেক্সট কুৱেশ্যন আমি মুভ কৰোঁ কুৱেশ্যন নম্বৰ 27 ইয়াত সুধিছে মানুহৰ জাইগৰ যৌন ক্ৰমজোমৰ জোৰৰ সংখ্যা হ'ল মানে মানুহৰ দেহত যিটো আমাৰ যৌন ক্ৰমজোম আছে ওকে জাইগৰ যৌন বুলি কৈছে অলপ অসমীয়াত অলপ সেন্টেন্সটো ভাল লগা নাই কিন্তু ইংৰাজীত যদি আমি চাওঁ দ্য নাম্বাৰ অফ পেয়াৰ অফ ছেক্স ক্ৰমজোম ইন দ্য জাইগট অফ হিউমেন ইজ মানে আমাৰ যৌন ক্ৰমজোম কেইযোৰ আছে সেইটো সুধিছে ওকে তো ইয়াত এযোৰ হ'ব এনচাৰটো কি হ'ব এযোৰ হ'ব ওকে তো নেক্সট কুৱেশ্যন নম্বৰ 28 ইয়াত সুধিছে যেতিয়া বস্তু এটা অৱতল লেন্সৰ ফকাছত ৰখা হয় তেতিয়া প্ৰতিবিম্ব গঠন হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অখত আৰু সৰু কুৱেশ্যন নম্বৰ 29 সুধিছে যেতিয়া পোহৰ বায়ুৰ পৰা কাছত প্ৰৱেশ কৰে তেতিয়া কি হয় যেতিয়া পোহৰ বায়ুৰ পৰা কাছলৈ প্ৰৱেশ কৰে তাৰ মানে বায়ুটো লঘু আৰু কাছটো হৈছে ঘন তো লঘুৰ পৰা ঘনলৈ গ'লে কি হয় প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মি অবিলম্বৰ কাষ চাপে তেনেহ'লে প্ৰতিফলিত কোণটো অলপ কম হ'ব ওকে তো অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ আপতন কোণতকৈ প্ৰতিফলন কোণটো সৰু হ'ব নেক্সট কুৱেশ্যন নম্বৰ 30 ইয়াত সুধিছে পোহৰৰ দ্ৰুতি কোনটো মাধ্যমত আটাইতকৈ বেছি একেবাৰে কমন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হ'ব অপশ্যন চি শূন্যত পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি নেক্সট সুধিছে কুৱেশ্যন নম্বৰ 31 কলয়ৰ কণাত পোহৰৰ বিক্ষেপণক কি বোলে আচ্ছা যে the scattering of light by colloidal particle is called এইটো হ'ব লাগে টিন্ডেল ইফেক্ট অপশ্যনত আমি টিন্ডেল ইফেক্ট বিচাৰিছো ওকে অপশ্যন এ আছে টিন্ডেল ইফেক্ট ওকে নেক্সট আছে কুৱেশ্যন নম্বৰ 32 ইয়াত সুধিছে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণ কৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিলিয়াৰি পেকিৰ বহুতবাৰ আহিছে ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন 33 সুধিছে চকুৰ পৰা ন্যূনতম দূৰত্বত বস্তু এটা প্ৰাপ্তবয়স্কৰ যুৱকে স্পষ্টকৈ দেখা পায় কাৰেক্ট এনচাৰ হ'ব 25 সেন্টিমিটাৰ মিটাৰ নহয় দেই এটা ভালদৰে চাব লাগে ইয়াত কি দিছে 25 মিটাৰো দিছে 25 দি কিনে টিক কৰি দিব ইয়াত মিটাৰ লিখা আছে কিন্তু আমি বিচাৰিব লাগিব 25 সেন্টিমিটাৰ সো কাৰেক্ট এনচাৰ ইজ 25 সেন্টিমিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 34ত যাওঁ বিদ্যুৎ প্ৰবাহ জোখাৰ সঁজুলি হৈছে কি ওকে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ এমিটাৰে বিদ্যুৎ প্ৰবাহটো মান জোখে ওকে নেক্সট কুৱেশ্যন নম্বৰ 35 ইয়াত সুধিছে ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বুজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল'বা যে শৰ্ট সাৰ্কিট অত্যাধিক বুজা বা শৰ্ট সাৰ্কিট বুলি কৈছিল অস্ত্ৰ বৰ্তনী তাৰ কাৰণে তুমি কি সাৱধানতা ল'বা কি কৰিবা তুমি ফিউজৰ ব্যৱহাৰ কৰিবা ওকে আটাইতকৈ এপ্ৰপ্ৰিয়েট এনচাৰটো হ'ব কি ফিউজৰ ব্যৱহাৰ
নেক্সট দিছে নেক্সট কুৱেশ্যনত সুধিছে যে বৈদ্যুতিক মটৰ এটা সঁজুলি বৈদ্যুতিক মটৰে কি কৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে তো অপশ্যন বি বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 37 ত সুধিছে অপৰিবাহী পদাৰ্থৰ দ্বাৰা আবৃত আৰ্থিং তাৰৰ বৰণ হ'ল আচ্ছা তো যিটো আৰ্থিং তার আছে তাৰ বৰণটো কি হ'ব অপশ্যন সি সেউজীয়া ওকে এটা আমি পাইছিলো আৰ্থিঙৰ কাৰণে কেনেকুৱা ধৰণৰ কালাৰৰ ৱায়াৰ থাকিব সেউজীয়া নেক্সট ভাৰতবৰ্ষত সজীৱ তার আৰু নিউট্ৰেল তাৰৰ মাজৰ বিভবেদৰ পাৰ্থক্য আচ্ছা তো আমাৰ পটেনশিয়াল ডিফাৰেন্স অফ লাইভ ৱায়াৰ এণ্ড নিউট্ৰেল ৱায়াৰ মাজত কি হ'ব এইটো অপশ্যন ডি 220 ভোল্ট ওকে নেক্সট কুৱেশ্যন জৈৱ গেছ কিয় উত্তম ইন্ধন হিচাপে পালন কৰা হয় তো এজ ইট প্ৰডিউচ এইটোতো কাৰেক্ট এনসাৰ এইটোতো ৰং হ'ব এইটো শুদ্ধ হ'ব নোৱাৰে তাৰপিছত এজ ইট প্ৰডিউচ মিথেন মিথেনটো থাকিব বাৰু জৈৱ গেছৰ নেক্সট আৰু অপশ্যন কি আছে চাওঁ দিছে এজ ইট বাৰ্নছ উইদাউট ৰিলিজিং স্মক এইটোতো শুদ্ধ হয় বাৰু এইটোতো কাৰেক্ট হয় এজ ইট ডিকম্পজিশ্যন মোৰ হিচাপত অপশ্যন চি টো কাৰেক্ট এনসাৰ হ'ব লাগে ওকে ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে সেইকাৰণে ইয়াক আমি ভাল বুলি ক'ব পাৰিম জৈৱ গেছটো যিটো আছে ই ধোঁৱা উৎপন্ন নকৰে ওকে কুৱেশ্যন নম্বৰ 40 সৌৰকোষ কিহেৰে বনোৱা হয় তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি সিলিকন এইটো আগত আহিছে ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন নম্বৰ 41 জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নিৰ্গত হোৱা কাৰ্বন নাইট্ৰজেন আৰু সালফাৰ এইকেইটা কি কৰে এইকেইটাই গ্ৰীণ হাউচ ইফেক্ট মানে সেউজগৃহ প্ৰভাৱ বায়ুমণ্ডলীয় উষ্ণতা এচিড বৰষুণটো কৰে বাৰু গ্লোবেল ৱাৰ্মিঙো হ'ব ইয়াৰ অপশ্যন অল অফ দ্য অবভ হ'ব লাগিছিলে মোৰ হিচাপত ইয়াত অল অফ দ্য অবভ নাই গতিকে তোমালোকে অপশ্যনটো ভালকৈ চাবা নেক্সট কুৱেশ্যন নম্বৰ 42 ইয়াত সুধিছে পৰিস্থিতি তন্ত্ৰৰ বিয়োজকৰ ভূমিকাৰ তলত দিয়া ধৰণৰ শুদ্ধটো বাছি লোৱা মানে পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকাটো কোনটো হ'ব পাৰে ইয়াত দিছে অপশ্যন দিছে বিয়োজকৰ জৈৱ পদাৰ্থ এইটোৱে হ'ব শুদ্ধ উত্তৰ ঠিক আছে অপশ্যন ইজ দ্য কাৰেক্ট এনসাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 43 সুধিছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে তো যদি আমি ভালদৰে চাওঁ ঘাঁহ তাৰপিছত ছাগলী আৰু আম বুলি দিলে মানুহ ইয়াত হিউমেন দিছে ইয়াত আম দিছে এইটো ৰংকে প্ৰিন্ট হৈছে অসমীয়াত কিন্তু ইংৰাজীত এইটো শুদ্ধ আছে তো অপশ্যন এ টো কাৰেক্ট হ'ব ঘাঁহক খাব ছাগলী খাব মানুহে সব শুদ্ধটো হ'ব অপশ্যন এ বাকী অপশ্যন যদি তোমালোকে চোৱা তেনেহ'লে অপশ্যন এ টোৱে তুমি এপ্ৰপ্ৰিয়েটলি তুমি শুদ্ধ উত্তৰটো পাবা নেক্সট কুৱেশ্যন 44 দিয়া আছে পানী সঞ্চয়ৰ উদ্দেশ্য হ'ল পানী সঞ্চয়ৰ কাৰণে মেইন আমাৰ উদ্দেশ্যটো কি হয় তো ইয়াৰ কাৰণে মেইন উদ্দেশ্য হ'ল জলসিঞ্চনৰ বাবে আমি ইয়াক সঞ্চয় কৰোঁ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 45 লাষ্ট কুৱেশ্যন এমচিকিউৰ ফালৰ পৰা এইটো পেপাৰত অমৃতা দেৱী বিষ্ণুৱে কিহৰ কাৰণে প্ৰাণ আহুতি দিছিল ওকে তো তেওঁ দিছিলে কি খেজৰি গছৰ সংৰক্ষণৰ কাৰণে তেওঁ নিজৰ প্ৰাণটো আহুতি দিছিলে সো এইটোৱে হৈছে টোটেল 45টা কুৱেশ্যন কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আছিলে কুৱেশ্যন পেপাৰ আছিলে প্ৰি ফাইনেলত হোৱা গতিকে আমি ইয়াত চালো তোমালোকে ইয়াত যিখিনি কুৱেশ্যন লিখিছা প্ৰায়খিনি এইখিনি প্ৰশ্নই তোমালোকে পাবা পৰীক্ষাত যিবিলাক ষ্টুডেণ্টে তোমালোকে ভিডিঅ'টো চাই আছা যাৰ ডিষ্ট্ৰিক্টত পৰীক্ষাটো হোৱা নাই তোমালোকে এই কুৱেশ্যন পেপাৰটো ফ'ল' কৰিব পাৰা ইয়াত তোমালোকৰ যিখিনি এমচিকিউ আছে গোটেইখিনি ইম্পৰ্টেণ্টে হয় তোমালোকে চোৱা আৰু তোমালোকৰ আগন্তুক যিটো ফাইনেল এক্সাম আছে চূড়ান্ত পৰীক্ষা আছে তাৰ কাৰণে আমি আৰু এমচিকিউ কুৱেশ্যন বিলাক লৈ আহিম টেষ্ট পেপাৰত যিমানখিনি ডিষ্ট্ৰিক্টত হৈছিলে গোটেইখিনি ডিষ্ট্ৰিক্টৰ আমি কুৱেশ্যন পেপাৰ লৈ অহাৰ চেষ্টা কৰিম বিজ্ঞানৰ লগতে আমি অংকৰো আনিম আৰু লগতে ইংৰাজীৰো আনিবলৈ চেষ্টা কৰিম আৰু যদি আমাৰ লগত সুবিধা থাকে তেন্তে আমি সমাজ বিজ্ঞানক লৈ আহিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে আমাৰ এই এফৰ্টটোক তোমালোকে এপ্ৰিচিয়েট কৰা এপ্ৰিচিয়েট কৰিবৰ কাৰণে তোমালোকে একো কৰিব নালাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ছাবস্ক্ৰাইব কৰি মেলি তোমালোকে বেল আইকনটো অল কৰি থবা আৰু তোমাৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে তোমালোকে শ্বেয়াৰ কৰিবা তেতিয়া তোমালোকৰ কাৰণে একো হেৰি নহয় একো খৰচ নাই তোমালোকে জাষ্ট ফ্ৰীতে তোমালোকে ছাবস্ক্ৰাইব কৰিব লাগে কিন্তু আমাৰ কাৰণে বহুত উপযোগী হ'ব পাৰে গতিকে আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অন কৰি থবা সো আজিলৈ ইয়াতে বিদায় লৈছো ধন্যবাদ